কৰিবৰ কাৰণে মোৰ প্ৰিয় বন্ধু তিনিগৰাকী আহিছে আৰু মই প্ৰথমতে আপোনালোকক এই তিনিগৰাকী বন্ধুৰ লগত চিনাকি কৰাই দিম। এইজন হৈছে হীৰাৰ্থ দলে, আমি তাক মৰমতে বিহুৱা দলে বুলি কওঁ, আৰু এইজন হৈছে মুনু উৰাম, আৰু ৩ নম্বৰজন হৈছে মোৰ প্ৰিয় বন্ধু ৰঞ্জু পাৱে। এতিয়া আমি গোটেইকেইজনে লগ হৈছোঁ যেতিয়া আমি ভাবিছোঁ প্ৰথমতে এটি বিহুগীতেৰে এই ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু মোৰ বিহুগীতটি গাবৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ বিহুৱা দলে মোৰ প্ৰিয় বন্ধুজনক। আমি প্ৰথমতে এটি যোজনাৰে বিহু আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা আপোনালোকৰ নিশ্চয় ভাল লাগিছে চাগৈ, আৰু আমাৰো বহুত ভাল লাগিছে, কাৰণ ইতিমধ্যে বহাগ বিহুৰ সন্মুখত চাপি আহিছে, আৰু এইবাৰ মই এটি বিহু গীত গাব মোৰ বন্ধুজনক অনুৰোধ কৰিছোঁ। আৰু আমি নাচিব চেষ্টা কৰিম, যিহেতু আমাৰ মনতে বহুত ফূৰ্তি লাগিছে। মোৰ এজন বন্ধু বহুত ভাল নাচে, বন্ধুজন ৰঞ্জু পাৱে। আমি তিনিজনে নাচিম আৰু লগতে আমাক দেখাই দিব কেনেদৰে বিহু নাচিব লাগে, কাৰণ তেখেত বৰ্তমান বিহুৰ দলৰ লগত যুক্ত হৈ আছে, আৰু প্ৰায় ল'ৰা ছোৱালী কৰ্মশালাৰ দ্বাৰা নতুন নতুন বিহু নাচ, বিহু গীত আৰু নতুন ঢোলৰ চেউ শিকায়। আশা কৰোঁ আমাকো আজি তেনেদৰে আমাকো অলপ শিকাব, আমি যাতে বিহুত অলপ ফূৰ্তি কৰিব পাৰোঁ, কাৰণ অসমীয়াৰ আমাৰ জাতীয় উৎসৱ হৈছে বহাগ বিহু, ৰঙালী বিহু। আশা কৰোঁ আপোনালোকৰ এই বিহুখিনি চাই ভাল লাগিব। Sacou
এতিয়া চলি আছে অৱশেষত ভিডিঅ'টো ইমান দীঘল নকৰোঁ অৱশেষত এতিয়া এক বিহু গীতেৰে আমি এই ভিডিঅ'টি সমাপ্ত কৰিব বিচাৰিম আৰু সঁচাকৈ আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ বন্ধুকেইজন আজি বহুত দিনৰ মূৰত আহিছে প্ৰায় আজি 3 মাহ মূৰৰ পিছত মোৰ বন্ধুকেইজন আহিছে মোৰ ওচৰত এজন বন্ধু থাকে শিৱসাগৰত এজন বন্ধু থাকে গাঁৱত আৰু এজন বন্ধু থাকে লখিমপুৰত আৰু মই বৰ্তমান লখিমপুৰত আছোঁ আজি আমি সকলোৱে একগোট হৈ মনৰ ফূৰ্তি অলপমান আপোনালোকৰ আগত দেখুৱালোঁ আৰু আপোনালোকেও ঘৰত এনেদৰে ৰিহাৰ্চেল কৰক যি গান জানে আপোনালোকে অসমীয়া নতুন নতুন জুবিন দাৰে হওক নীল দাৰে হওক বা কুসুম দাৰে হওক বিহুত সকলোকে প্ৰয়োজন হয় আৰু আশা কৰোঁ আপোনালোকেও আমাৰ লগত সংযোগ কৰি আছে বৰ্তমান আৰু অৱশেষত এতিয়া বিহু গীত এটি গাবলৈ মোৰ বন্ধুজনক অনুৰোধ জনাইছোঁ এই বুকাতে ফুলিলে বোকাতে